নমস্কাৰ ভিউৱাৰ্ছসকল, জনপ্ৰিয় দুবৰি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব। কিয়নো ভিউৱাৰ্ছসকল, যোৱাটো খণ্ডত দেখিবলৈ পাইছিলে দুবৰি মামায়েকে দুবৰি দেউতাকৰ আগত ঘটনাবোৰ কোৱাত দেউতাক খঙত জ্বলি উঠে আৰু দুবৰি নয়নাৰ লগত মেডিকেলত থাকে। আনফালে দুবৰি পাৰ্থই লগ কৰিব বিচাৰে আৰু দুবৰিক পাৰ্থই মেডিকেলত লগ ধৰে। দুবৰি লগ ধৰি পাৰ্থই গোটেই সমস্যাবোৰৰ কথা কয়। পাৰ্থই দুবৰিক লৈ যাব বিচাৰে আৰু দুবৰিয়ে বৰ্তমান এইবোৰৰ কথা চিন্তা কৰিব নোৱাৰো বুলি কয়। ইফালে দুবৰি পাৰ্থই দিয়া প্ৰস্তাৱটোৰ কথা পুলিচ অফিচাৰজনৰ আগত কোৱা দেখিবলৈ পোৱা যায় আৰু দুবৰি ঘৰৰ মাক আৰু মামীয়েকে কথাবোৰ পতা দেখিবলৈ পোৱা যায়। বহুত কষ্ট দুবৰি মাক থাকে। আনফালে দুবৰি মাক দেউতাকে দুবৰি ভায়েক নয়নাক চাবলৈ মন যোৱা কথাটো গম পাই কোবাই ছাল ছিঙি দিম বুলি কয় আৰু দেউতাকে নয়নাক কেতিয়াও ঘৰলৈ উভতি আহিব নোৱাৰে বুলি ক'ব। ভিউৱাৰ্ছসকল, আজিৰ খণ্ডটোত দেখিবলৈ পাব দেউতাকে অকলে বহি যোৱা কথাবোৰৰ বিষয়ে ভাবি থাকিব। আনফালে পাৰ্থ ভনীয়েকে মাক দেউতাকৰ আগত পাৰ্থ দুবৰি বিয়া নপতাটো বিচাৰে নেকি সুধিব আৰু দুবৰি দেউতাকে আগৰ কথাবোৰ ভাবি থকা দেখিবলৈ পোৱা যাব। ভিউৱাৰ্ছসকল, পাৰ্থৰ লগত দুবৰি বিয়া নহ'ব নেকি দেখিবলৈ পাব জনপ্ৰিয় দুবৰি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো। সঁচাকৈ ভিউৱাৰ্ছসকল, আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। আপোনালোকে কোনে কোনে দুবৰি ধাৰাবাহিকখন চাবলৈ অপেক্ষা কৰি আছে তলত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।